দেখিছে আজি ইমান ভৰ ৰ'দটো দেখিছে নাই আজি এই ৰ'দে বৰষুণে জোকে পোকে কাম কৰা শ্ৰমিকসকলে ক'ত বহিছে ৰাজপথত বহিবলগীয়া হৈছে এই আঙুলি দি ভোট জিকাইছে এই আঙুলিটো মাৰি কিনি ভোটটো জিকালে কিন্তু লাষ্টত ৰাজপথত বহিবলগীয়া হৈছে কাৰণটো এইটো চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া যিবিলাক জ্বলন্ত সমস্যা আছে চাহ শ্ৰমিকসকলে লেণ্ডলেছ সকলোৱে জানে চাহ বাগিচা অঞ্চলত যিবিলাক লাইন কোৱাৰ্টাৰত থাকে তেওঁলোকে লেণ্ডলেছক মাটি দিবৰ কাৰণে আমি হাজাৰবাৰ আন্দোলন কৰি আছোঁ আৰু ইয়াতে আইনত প্ৰণয়ন কৰি দিয়ে যে চাহ শ্ৰমিকসকলক মাটি দিব লাগে বুলি এইটো এটা ফুটুকাৰ ফেন কিন্তু তেওঁলোকে আজি পৰ্যন্ত ইমান ধুনীয়া আঁচনি এটা ওলালে বসুন্ধৰা আঁচনি দি চাহ শ্ৰমিকসকলে কি দুখ কৰিলে কি ভুল কৰিলে যে বসুন্ধৰা আঁচনিত লাইন কোৱাৰ্টাৰবিলাকত টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখি পিনি চৰকাৰে আৰামছে পাৰে মামা পাৰোঁ বুলি ক'লে চব পাৰে কিন্তু মামা ছেকেণ্ডত আইন প্ৰণয়ন কৰিব পাৰে গতিকে চাহ শ্ৰমিকসকলে কি ভুল কৰিছিলে কি পাপ কৰিছিলে চাহ শ্ৰমিকৰ কাৰণে মাটিৰ অধিকাৰটো আজি পৰ্যন্ত নিদিলে আৰু এটা কথা মজুৰি বৃদ্ধিক লৈ পিনি কিমান আন্দোলন কৰিব 351 টকা সাধাৰণ পইচা যিটো পইচা 351 টকাত ইমানেই কষ্ট তথাপিও মানে সেই পইচাটো আজিলৈকে 351 টকাত ফুলফিল কৰিব নোৱাৰিলে আৰু এটা কথা আজি অসম চাহ নিগমৰ 22/12/2023 এটা এগ্ৰিমেণ্ট হৈছিলে CM ছাৰৰ লগত কিন্তু সেই যিখিনি এগ্ৰিমেণ্ট হৈছিলে এবাৰ মিছ হ'ল দুবাৰ মিছ হ'ল এতিয়া মিছে হৈ আছে গতিকে যেতিয়া মিছ হৈ আছে আমি কাৰ ওপৰত ভৰসা কৰিম গতিকে ৰাজপথত বহি আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ এখন স্মাৰক পত্ৰ লৈ আহিছোঁ যাতে এবাৰ দুবাৰ মিছ হ'ল এটা কিস্তিতে দিয়ক আৰু চাহ শ্ৰমিক ATC গাৰ্ডেনৰ যি সমস্যা আছে যিবিলাক লেনাদেনা আছে বকয়া ধনবিলাক আছে মুকলাই কৰি দিব লাগে আমি বাগানৰ যিবিলাক স্বত্বাধিকাৰী আহিব আমি কোনো বিৰোধিতা কৰিবলৈ যোৱা নাই কিন্তু পাইপ নিদিলে বিৰোধিতা কৰিম এইটো খাটাং গতিকে আমি অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি শীঘ্ৰে এই ভূমি আইনটো প্ৰণয়ন কৰক আপুনিয়ে কৈছিলে মাটিৰ অবিহনে একো নাই বুলি আপুনি কৈছিলে মাটি নাথাকিলে মানুহবিলাকে একো নাপাব আৰু বহুত সমস্যাৰ পৰা মানে তেওঁলোকে দূৰত থাকিব আজি হাতী মাৰিলেও আমাৰ এটা খাজনা ৰচিদ নাই ঘৰ এটাত বিচাৰি গ'লে আজি আমাৰ হাতী মানুহৰ সংঘাত গোলাঘাট জিলাত সকলোৱে জানে কিন্তু আজি চাওক আপোনালোকে আমাৰ লেণ্ডলেছ থকাৰ কাৰণে একো এটা নাপাওঁ PRC বনাবৰ কাৰণেও আমাৰ চাহ শ্ৰমিকৰ যিবিলাক যুৱক যুৱতী ষ্টুডেণ্ট আছে হাবাতুৰি খাই থাকে মেনেজাৰে লিখি দিয়া অনলি ফৰ এডুকেশ্যনেল পাৰ্পজ চিম্পুল লেটাৰ এটা দিয়ে আৰু 3 কিস্তি পইচা পাই যোৱাৰ লগে লগে ইউ হেভ টু ভেকেট দ্য কোম্পানী কোৱাৰ্টাৰ বুলি এখন আইন প্ৰণয়ন কৰিছে টি কমিউনিটি এইটো টি প্লেণ্টেশ্যন লেবাৰ এক্টত আছে গতিকে আমি এইটো এক্টক সংশোধন কৰিবৰ কাৰণে কৈ আছোঁ বাৰম্বাৰ যে এইটো লেণ্ডলেছ মানুহবিলাকক শ্ৰমিকসকলক লেণ্ড দিব লাগে এক কথা 5 ল'ৰা আজি চৰকাৰ যিকোনো চৰকাৰ আহিলেও ভোটৰ আগত কৈ দিয়ে যে তোমালোকক মাটিৰ পট্টা দিয়া হ'ব কিন্তু লাষ্ট ফিনিচিঙত কি হয় মাটিৰ পট্টাৰ এতিয়া চাওক বসুন্ধৰা আঁচনিটো আমি ৱেলকাম কৰিলোঁ বহু আমাক চকুটো চাব আৰু শ্ৰমিকসকলে তেওঁকে ভোট দি জিকাইছে না চৰকাৰ বনাইছে গতিকে মই আশা কৰিছোঁ মামা যাতে এইখিনিৰ কান্দোন এইখিনি যাতে দুখ বেদনাবিলাক যাতে মামাই শুনে আমি গোলাঘাট জিলাৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ তাৰ বাহিৰে আমাৰ বিকল্প নাই আন্দোলনৰ বাহিৰে সংগ্ৰামৰ বাহিৰে আৰু মেমৰেণ্ডামৰ বাহিৰে যদি ইয়াতকৈ যদি কেনেবাকৈ আমাৰ আৰু ঠগ খাম আৰু এটা কথা দেই আমাৰ মন্ত্ৰীবিলাক MLA বিলাক এই এছেম্বলিত বহি থাকে মুখবিলাক নুফুটে কি কাৰণে নুফুটে নাজানো আমাৰ চাহ শ্ৰমিকৰে ভোট ল'ব আমাৰ চাহ শ্ৰমিকৰে তাৰমানে MLA লিডাৰ হ'ব আৰু তাত গ'লে কিন্তু চেলোটেপবিলাক মাৰা থাকে আমাৰ মন্ত্ৰী MLA বিলাকৰ আজি ৰূপেশ গোৱালা নিজে কৈছিলে এইখন গোলাঘাট জিলাত 351 টকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব লাগে বুলি তেওঁ কৈছিলে তেওঁ কোৱা কথাটো আমি কৈছোঁ তুমি ক'লেই গ'লা তুমি যে গুচি গ'লা অকলে দিছপুৰ তাতে বহি আছা তোমাৰ চকী ভয়ত 351 টকা লাগে বুলি তুমি ক'বৰ কাৰণে সাহস হোৱা নাই এছেম্বলিত তুমি উঠি পিনি কোৱা আজি আমাৰ ঢেৰ আছে আমাৰ MLA মিনিষ্টাৰ কিন্তু আমাৰ কথা নিমাতী কইনাৰ দৰে বহি থাকে এতিয়া কাৰণে এতিয়া সেই ক্ষুদ্ৰ চাহ উদ্যোগৰ মজুৰিটো যি ধৰণে নিৰ্ধাৰণ কৰিব আছে আজি পৰ্যন্ত হোৱা নাই আমি সেইকাৰণে কৰিছোঁ এই দালালি যিটো নেকি শ্ৰমিক গঠন যিটো কৰিছিলে দিছপুৰ চলো কৈছিলে তুমি অকলে কিয় গুচি যাবা শ্ৰমিকক এৰি থৈ গোলাঘাটত তুমি এৰি দিলা আৰু তুমি ডুমডুমা সমষ্টিৰ টিকেটটো লৈ পিনি গুচি গ'লা শ্ৰমিকে এতিয়াও ঘটি বাতি লৈ পিনি লেট্ৰিন যাবলগীয়া হৈছে কি ডেভেলপমেণ্ট কৰিছা শ্ৰমিকক ইমান দিন ট্ৰেড ইউনিয়ন কৰিছা কি কাম কৰিছা আমাক এই মঞ্চৰ পৰা আমি ধিক্কাৰ দিছোঁ এনেধৰণৰ লিডাৰবিলাক আমাক নেলাগে আমি উত্তৰ দিম কিন্তু সময়ত আমি উত্তৰ দিম আচলতে সঁচা অৰ্থত যদি কাম কৰিবলৈ আছে অন্তৰৰ সৈতে কৰক কিন্তু এই শ্ৰমিকৰ লগত হেতালি নেখেলিব আমাৰ চাহ শ্ৰমিক বহুত দুখীয়া এসাঁজ খালে এসাঁজ চিন্তা কৰিবলগীয়া হয় লিডাৰ হ'লে নহ'ব এই লিডাৰ কোনে বনাইছে সেইটো চিন্তা কৰিব লাগিব লিডাৰ শ্ৰমিকসকলে বনাইছে এইটো কিন্তু আমি স্পষ্ট কৈ দিছোঁ আমি সমগ্ৰ অসমত এই প্ৰতিবাদ ষ্টাৰ্ট কৰিছোঁ লেণ্ডলেছ মানুহক লেণ্ড দিব লাগে আইন প্ৰণয়ন কৰি হ'লেও দিব লাগে এছেম্বলি বহি আছে গতিকে এই কথাবিলাক এছেম্বলিত আমাৰ মন্ত্ৰীবিলাক যদি এইটো নুশুনে ওলাই আহিব লাগে বাহিৰত প্ৰতিবাদ কৰিব লাগে এদিনো নেদেখিলোঁ চকীটোৰ ভয়ত সব নিমাতী কইনাৰ দৰে তাত চাই থাকে ইটোৰ মুখত চাই থাকে আৰে শ্ৰমিকৰ কথা দুটামান কওঁ ৰে ভাই লেণ্ডলেছ মানুহ কি কৰিব 351 টকা কি হ'ব ST কি হ'ব ইমান সমস্যা আছে আমাৰ
হাই আজি LC অফিচত আজি মেডিকেল ইনস্পেক্টৰ নাই ইয়াত ক'ৰ এবিটা জোনৰ পৰা যোৰহাট জোনৰ পৰা আহি ইয়াত কোনোদিন ভিজিটিং ৰিপৰ্ট একো নাই তেনেধৰণৰ স্বাস্থ্যখণ্ড নাৰ্ছ নাই ডক্টৰ নাই একবাৰতো আপোনালোকে আহক চাওক বাগানত কি চলিছে সেইকাৰণে আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৰিম বুলি ক'লে মামা চব কৰিব পাৰে সেইকাৰণে আপোনাৰ ওপৰত বহুত বিশ্বাস শ্ৰমিকসকলে বহুত বিশ্বাস কৰে নে ৰাইজ মামাক বিশ্বাস কৰে নাই গতিকে মামা আমাৰ কাম কৰিব বুলি আশা আছে দেখিলে আমি ইয়াৰ পৰা কৈছোঁ অনুৰোধ কৰিছোঁ যাতে এই কাম MP ইলেকশ্যনৰ আগে আগে হৈ যাব বুলি বিনম্ৰ অনুৰোধ আজি আমি 3 ঘণ্টীয়া অৱস্থান এইটো কাৰণে কৰিছোঁ যে আমি দেখিবলৈ পাইছোঁ যে চাহ শ্ৰমিকৰ মাজত যেতিয়া নেকি ইলেকশ্যন আহে সেই সময়ত চৰকাৰসকল আহে আৰু সেইসকল ৰাজনৈতিক দলবিলাক আহে ৰাজনৈতিক দলবিলাক আহি মেলি পেলাই আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু প্ৰতিশ্ৰুতি এই বুলি প্ৰদান কৰে যে তোমালোকক 351 টকা মজুৰি বৃদ্ধি কৰা হ'ব তোমালোকক ঘৰ বেটি যিবিলাক বসবাস কৰি আছা ঘৰ বেটিবিলাক তোমালোকক মাটিৰ পট্টা দিয়া হ'ব তোমালোকৰ শ্ৰমিক আইনখন সংশোধন কৰা হ'ব তোমালোকক জনজাতিকৰণ কৰা হ'ব কিন্তু পিছত গৈ গোটেইখিনি ফটকাৰ ফ্ৰেমত মানে পৰিণত হয় এতিয়া আমি আমাৰ যিবিলাক দাবী আছে সেই দাবীবিলাক হৈছে চাহ শ্ৰমিকৰ 351 টকা মজুৰি বৃদ্ধি কৰিব লাগিব চাহ শ্ৰমিকৰ লাইন কোৱাৰ্টাৰত যিবিলাক বসবাস কৰি আছে তেওঁলোকক ম্যাদী পট্টা দিব লাগিব আৰু যিবিলাক এতিয়া ক'বলৈ গ'লে অসম চাহ নিগম লিমিটেডৰ যি এতিয়া 6খন বাগিচা ক্ৰমে নেগেৰিটিং বালিজান ৰাঙলিটিং ৰঙামাটি মিছামৰা আৰু কৰ্ণাটিং এতিয়া দেখিবলৈ পাইছে যে যি এই 6খন চাহ বাগিচা চাহ নিগমৰ অধীনত আছে এতিয়া ব্যক্তিগত খণ্ডলৈ আচলতে হস্তান্তৰ কৰি দিছে আৰু 2022 চনত এটা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এটা আলাপ আলোচনা হৈছিলে এটা বৈঠক হৈছিলে আৰু সেই বৈঠকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত আচলতে এই কথাটো থিৰাং কৰা হৈছিলে আৰু মাইনুজ বনিছিলে তাত কৈছিলে যে জানুৱাৰী মাহত 2023 চনৰ জানুৱাৰী মাহত তোমালোকক এটা কিস্তি দিয়া হ'ব আৰু মাৰ্চ মাহত এটা কিস্তি দিয়া হ'ব আৰু আগষ্ট মাহত এটা কিস্তি দিয়া হ'ব ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে 2টা মাহ উকলি গৈছে মানে জানুৱাৰী মাহতো আমি এটা কিস্তি নাপালোঁ আৰু আমাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ যে মাৰ্চ মাহতো এটা কিস্তি আমি নাপালোঁ গতিকে শ্ৰমিক ৰাইজে এতিয়া বুজি পাইছে ফাঁকি আৰু বাকীৰ কথাটো বুজি পাইছে কিন্তু অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় এইটোৱে যে জোকে পোকে ৰ'দে বৰষুণে কাম কৰা শ্ৰমিকসকলক আজিলৈকে তেওঁলোকৰ যি পাওনাবিলাক আছে যিবিলাক ডিউজবিলাক আছে যিবিলাক লাইবিলিটিছবিলাক আছে এতিয়ালৈকে 2001 চনৰ পৰা আজি পৰ্যন্ত পাবলগীয়া আছে কিন্তু আজিলৈকে পোৱা নাই সেই গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে এক কিস্তিতে কিন্তু ATC টি গাৰ্ডেনবিলাকক ATC টি গাৰ্ডেনত যিখিনি লেনা দেনা আছে এক কিস্তিতে কিন্তু দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ অধীনত 2.0 যে এতিয়া চলি আছে আৰু আমি কৈছিলোঁ যে 2.0 আমাক অন্তৰ্ভুক্ত কৰক আৰু চাহ শ্ৰমিকসকলক যিসকল লাইন কোৱাৰ্টাৰত বসবাস কৰি আছে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ক'বলৈ গ'লে সকলোৰে মামা যদি ইচ্ছা কৰে 5 মিনিটতে তেখেতে মাটিৰ পট্টা দিব পাৰে কিন্তু আমি 1 কোটিৰো অধিক চাহ শ্ৰমিক লোকসকল আদিবাসী চাহ শ্ৰমিক লোকসকল অসমত বসবাস কৰি আছোঁ আমি চৰকাৰখন ভঙা পতাক লৈ এটা মুখ্য ভূমিকা পালন কৰি আছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ ওপৰত কিন্তু আমাক কিন্তু হেয়জ্ঞান কৰিছে আৰু এতিয়ালৈকে কিন্তু আমাক মাটিৰ পট্টা দিয়া নাই এতিয়ালৈকে আমাক 351 টকা মজুৰি বৃদ্ধি কৰি দিয়া নাই এতিয়ালৈকে আমাক শ্ৰমিক আইন